হাই গাইজ, আপোনালোকৰ বাবে আজি কি ৰেচিপি লৈ আছে আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে। হয়, আপোনালোকৰ বাবে আজি গুড়ৰ একদম ইজিকৈ বনোৱা একদম পায়সৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু খাবলৈ বহুত বেছি ধুনীয়া হয় আৰু মই একদম কম ইনগ্ৰিডিয়েণ্টছেৰে বনোৱা গুড়ৰ পায়সৰ ৰেচিপি এটা লৈ আহিছোঁ। তো দেৰি নকৰাকৈ আজি ৰেচিপিটো আগবাঢ়ো ব'লক। তো এতিয়া পায়সখিনি বনোৱাৰ কাৰণে মই কেৰাহীটো গৰম দি লৈছোঁ আৰু তাতে এতিয়া তাজা গাখীৰ মই এতিয়া আমুল তাজা এটা লৈ লৈছোঁ। মোৰ ওচৰত গৰু গাখীৰ নাই, আপোনালোকৰ গৰু গাখীৰ থাকিলে গৰু গাখীৰো ল'ব পাৰে। মই হাফ লিটাৰৰ তাজা গাখীৰ এটা লৈ লৈছোঁ আৰু এতিয়া ফুল পেকেটটো গোটেই দি দিলোঁ আৰু অকণমান মই পানী এড কৰিছোঁ। গাখীৰখিনি ভালকৈ গৰম হৈ আহিলে আৰু এতিয়া ভোগ চাউলখিনি মই অকণমান আগতে ভিজাই ৰাখিছিলোঁ আৰু এতিয়া অকণমান মোহাৰি চাউলখিনি গাখীৰত দি দিম। আৰু এতিয়া ভালকৈ লৰাই থাকিম। আৰু এতিয়া ইয়াতে মই কেইটামান এলাচি ভাঙি দি দিছোঁ। আৰু এতিয়া আনফালে পুৰিখিনি ভাজি লৈছোঁ মই, কাৰণ আজি পুৰিৰ লগত নহয় পায়সৰ লগত পুৰি খাম, সেইকাৰণে।
আৰু এতিয়া চাউলখিনি প্ৰায় সিজি আহিলে আৰু এতিয়া ইয়াতে এবাটিৰ সমান গুড় দিম আৰু গুড়খিনি ভালকৈ মিহি মিহিকৈ কাটি লৈ অকণমান তাত গৰম পানী দি ভালকৈ মিক্স কৰি দি দিছোঁ মই আৰু গৰম পানী দি পেলাই মিক্স নকৰিলেও একো কথা নাই এনেও ভালকৈ ধুনীয়াকৈ গলি যাব মিহি মিহিকৈ কাটি দি দিলে হ'ল আৰু আপোনালোকে গুড়ৰ পৰিমাণটো কম বেছি কৰিব পাৰে সোৱাদ অনুসৰি আৰু গুড় দি পেলাই বেছি টাইম ৰাখিব নালাগে আৰু আমাৰ পায়স প্ৰায় ৰেডি হৈ গ'ল আৰু আৰু এতিয়া মই কেইটামান কাজু আৰু কিচমিচ দি দিছোঁ আৰু এতিয়া আমাৰ পায়সখিনি ৰেডি হৈ গ'ল এতিয়া নুমাই লম এয়া আমাৰ গুড়ৰ পায়স ৰেডি হৈ গ'ল আৰু খাবলৈ বহুত বেছি ধুনীয়া হৈছিলে আৰু আপোনালোকে এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আৰু মই একদম ইজিকৈ দেখুৱাইছোঁ আৰু যিসকলে ডায়েবেটিছ আছে তেওঁলোকৰ কাৰণেতো বহুত বেছিয়ে ভাল হ'ব কাৰণ ইয়াতে মই গুড় ব্যৱহাৰ কৰিছোঁ তো আজিৰ ৰেচিপি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এনেকৈ নতুন নতুন ৰেচিপি ভিডিঅ' পাই থাকিবলৈ